নমস্কাৰ বন্ধু বান্ধৱীসকল, ভইচ অফ বৈৰাগৰী ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভাৰতৰ 7জন ধনী অভিনেতাৰ বিষয়ে। বন্ধু বান্ধৱীসকল, SRK ওৰফে শ্বাহৰুখ খান ভাৰতীয় ছবি জগতৰ একমাত্ৰ ধনী অভিনেতা। তেওঁ একাধাৰে ফিল্ম প্ৰযোজক, টেলিভিছন হোষ্ট আৰু তেওঁ 100খনৰো অধিক ছবিত অভিনয় কৰে। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে $690 মিলিয়ন। তেওঁৰ বৰ্তমান বয়স হৈছে 55 বছৰ। বন্ধু বান্ধৱীসকল, বিগ বি নামে পৰিচিত অমিতাভ বচ্চন হৈছে ভাৰতীয় ছবি জগতৰ 2 নং ধনী ব্যক্তি। অমিতাভ বচ্চন এগৰাকী অভিনেতা হোৱাৰ লগতেই ফিল্ম প্ৰযোজক, টেলিভিছন হোষ্ট আৰু প্লেবেক ছিংগাৰ। তেওঁৰ বৰ্তমান বয়স হৈছে 78 বছৰ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $400 মিলিয়ন। বন্ধু বান্ধৱীসকল, বলিউডৰ অসংখ্য জনপ্ৰিয়তা অৰ্জন কৰা ঋতিক ৰোশন হৈছে ভাৰতীয় অভিনেতাসকলৰ 3 নং ধনী অভিনেতা। তেওঁ অভিনয়ৰ লগতে বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে অলেখ জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁৰ বৰ্তমান বয়স হৈছে 47 বছৰ। বন্ধু বান্ধৱীসকল, তেওঁ 6বাৰ ফিল্মফেয়াৰ এৱাৰ্ড আৰু 2বাৰ বেষ্ট এক্টৰ এৱাৰ্ড পাবলৈ সক্ষম হয়। বন্ধু বান্ধৱীসকল, 360 মিলিয়ন সম্পত্তিৰ মালিক আব্দুল ৰছিদ সলিম ছলমান খান ভাৰতীয় ছবি জগতৰ এগৰাকী আগশাৰীৰ জনপ্ৰিয় অভিনেতা। তাৰোপৰি তেওঁ এগৰাকী গায়ক, চিত্ৰশিল্পী। তেওঁৰ আজব অভিনয়ৰ কাৰণেই 2বাৰ ফিল্মফেয়াৰ এৱাৰ্ডৰে সন্মানিত হয়। তেওঁৰ বৰ্তমানো অবিবাহিত। তেওঁৰ বৰ্তমান বয়স হৈছে 55 বছৰ। বন্ধু বান্ধৱীসকল, ৰাজীৱ হৰি ওম ভাটিয়া ওৰফে অক্ষয় কুমাৰ ভাৰতীয় ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা। তেওঁ ভাৰতত জন্মগ্ৰহণ কৰে যদিও কানাডাত ডাঙৰ দীঘল হয়। তেওঁ অভিনয়ৰ উপৰি ফিল্ম প্ৰযোজক, শিল্পী আৰু বিভিন্ন বিজ্ঞাপনত অভিনয় কৰে। তেওঁ 100খন ছবিৰো অধিক ছবিত অভিনয় কৰিছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $273 মিলিয়ন। বন্ধু বান্ধৱীসকল, বলিউডৰ এগৰাকী চতুৰ অভিনেতা আমিৰ খান হৈছে ভাৰতীয় ছবি জগতৰ 6 নং ধনী অভিনেতা। তেওঁৰ মুঠ সম্পত্তি হ'ল $205 মিলিয়ন। তেওঁ 140খনৰো অধিক চিনেমাত অভিনয় কৰে। তাৰোপৰি তেওঁ কোকা-কোলা, গডৰেজ আদিৰ দৰে কোম্পানীত আগশাৰীৰ বহু বিজ্ঞাপনত অভিনয় কৰে। বন্ধু বান্ধৱীসকল, $160 মিলিয়ন সম্পত্তিৰ অধিকাৰী চিৰঞ্জীৱী হ'ল এগৰাকী দক্ষিণ ভাৰতৰ অভিনেতা। তেওঁ ভাৰতৰ ধনী অভিনেতাৰ 7 নং। বন্ধু বান্ধৱীসকল, চিৰঞ্জীৱী এগৰাকী অভিনেতা হোৱাৰ লগতে তেওঁ এগৰাকী ফিল্ম প্ৰযোজক, ৰাজনীতিবিদ। তেওঁ তেলেগু ভাষাত 150খনৰো অধিক ছবিত অভিনয় কৰে। বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।